নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখাবলৈ আহিছোঁ আমি ডিএছ গছৰ কিমান চেণ্টিমিটাৰত টিপিন কৰোঁ। আহকচোন চাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া দেখিবলৈ পাইছে স্কেল পাত লৈ লৈছোঁ। আপোনাৰ 20 চেণ্টিমিটাৰত টিপিন কৰিলে বেছি ওখ হয় গছজোপা। আমি 20 চেণ্টিমিটাৰত টিপিন নকৰোঁ, আমি এতিয়া টিপিন কৰিম আপোনাৰ 15 চেণ্টিমিটাৰত। 15 চেণ্টিমিটাৰ আপোনাৰ হৈছেগৈ 6 ইঞ্চি। মানে কলম কটা জেগাৰ পৰা 3 খিলা 4 খিলা ওপৰত টিপিন কৰিব লাগে পাত। ইয়াত দেখিছে কলম কটা দাগৰ পৰা জন্ম পাত খিলাৰ পৰা 1 খিলা 2 খিলা 3 খিলা 4 খিলা। 4 খিলাত আপোনাৰ 6 ইঞ্চি পৰিছেগৈ 15 চেণ্টিমিটাৰ। এইবাৰ আমি 6 ইঞ্চিতে টিপিন কৰিম। মানে এইবিলাক অলপ বুঢ়া গছটো, সেইকাৰণে অলপ হাইটটো মানে বঢ়াই দিবলগীয়া হৈছে। নহ'লে আপোনাৰ 4 ইঞ্চিতে ছিঙিব পাৰে 10 চেণ্টিমিটাৰত। সেইকাৰণে 5 চেণ্টিমিটাৰ আমি বঢ়াই দিছোঁ বুঢ়া গছ কাৰণে। এইটো এতিয়া 15 চেণ্টিমিটাৰতে জোখ দি ছিঙিম। 15 চেণ্টিমিটাৰ আপোনাৰ হ'লগৈ 6 ইঞ্চি। এনেকৈ কলম কটা দাগৰ পৰা ছিঙিব লাগিব। 6 ইঞ্চি কিমান পৰিছে এইটো এনেকৈ ছিঙি দিব লাগিব। আৰু আগলৈ দুজোপামান চাওঁ হওক। এইবিলাক এনেকৈ ছিঙি দিব লাগিব। টেবুলখন ধুনীয়াকৈ বনি আহিব। আৰু এইফালে প্ৰথম টিপিনটো মিলাবলৈ বহুত দিগদাৰ। একবাৰ টিপিন হৈ যোৱাৰ পাছত আৰু টেবুলখন সম্পূৰ্ণভাৱে সমান হৈ যায়। তাৰপাছত আৰু জোখ লগাবলগীয়া নহয়, এনেদৰে আগৰ জোখৰ মতে ছিঙি গ'লেই হয়। এইটো এতিয়া দেখিছে নাই, 6 ইঞ্চিটো আপোনাৰ এখিলা পতৰ বহুত ওপৰত গুচি গ'ল। ইয়াতে মিলাই পিনি ছিঙিব লাগিব। বুঢ়া গছত মিলাবলৈ বহুত দিগদাৰ হয়। বন্ধুসকল, এনেদৰে টিপিন কৰা হ'ল ডিএছ গছৰ পাতবিলাক। এতিয়া মানুহবিলাক আহি তুলিবহি পাতবিলাক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। বাই বাই।